Hello everyone, সকলোকে মই নতুন এটি ভিডিঅ'ৰ জৰিয়তে মোৰ চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছো। এটো হৈছে তাল খোৱাৰ বতৰ আৰু সেই মই ভাবিলো তালেৰে মই কিবা এটা বস্তু প্ৰস্তুত কৰি উলিয়াও, সেইবাবে আপোনালোকলৈ আজি আগবঢ়াইছো তালৰ মালপুৱা বা তালৰ পিঠাৰ ৰেচিপি। তেনেহলে বলক দেৰি নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰো। মই এয়া লৈছো এটা পকা তালৰ ৰস, লগতে লৈছো 1 কাপ ময়দা আৰু এয়া হৈছে আধা কাপ পিঠাগুৰি। তাৰ লগতে লৈছো মই 1 চামুচ এখিনি বেকিং পাউডাৰ, লগতে লৈছো বেকিং সোডা অকমান 1 পিঞ্চ আৰু তাৰ লগতে লৈছো 2 চামুচ এয়া চেনি। তালৰ পাল্পখিনি মই এটা বাচনত লৈ লৈছো। তালৰ ৰস বা পাল্প কেনেকৈ উলিয়ায় আৰু তিতা ভাৱটো কেনেকৈ নোহোৱা কৰে তাৰ বাবে মই এটা ভিডিঅ' বনাইছিলো, যাৰ লিংক মই ডেছক্ৰিপশ্যন বক্সত দি দিছো, নাই চোৱা যদি চাই ল'ব পাৰে। আৰু এয়া মই ইয়াতে এতিয়া অলপকৈ ময়দাখিনি যোগ কৰি এনেকৈ লৰাই দিছো গোটেইখিনি। এবাৰতে গোটেই দি দিয়া নাই, মই আধা কৰি দিছো যাতে ভালদৰে অলপ মিলাবলৈ সুবিধা হয়। আপোনালোকে নিজৰ সুবিধা অনুযায়ী আধাকেও দিব পাৰে, নহলে সম্পূৰ্ণ এবাৰতে দি দিব পাৰে। এয়া মই লাষ্ট টাইমৰ বাবে যিখিনি বাকি আছিলে ময়দা ইয়াতে এড কৰি দিলো আৰু এনেদৰে ভালদৰে লৰাই ললো। ইয়াৰ পিছতে যিখিনি পিঠাগুৰি লৈছিলো সেইখিনিও মই ময়দাখিনিৰ দৰে সেম প্ৰসেছতে অলপকৈ এনেদৰে লৰাই লৈছো। এবাৰতে লৰাই ললে অকমান দিগদাৰ হয় বুলি মই এনেকৈ কৰি ললো। এয়া লাষ্ট যিখিনি বাকি আছিলে সেইখিনিও মই ভালদৰে দি দিলো আৰু এনেকৈ লৰাই লৈছো। বেটাৰৰ কনসিস্টেন্সিটো আপোনালোকে নিজৰ মতে কৰি ল'ব। যদি ভাবে যে বহুত বেছি ডাঠ হৈ আছে তেতিয়া অকমান পানী মিলাই দিব পাৰে। আৰু ইয়াতে মই যিখিনি চেনি লৈছিলো প্ৰায় 2 চামুচ, তাৰে মই 1 চামুচহে এড কৰিলো, বাকিখিনি দৰকাৰ নহব যেন লাগিলে। আৰু এইটো নিৰ্ভৰ কৰিব আপোনাৰ তালটো কিমান বেছি মিঠা হয় সেইটোৰ ওপৰত আৰু নিজৰ চেনিৰ সোৱাদটোৰ ওপৰত মিলাই ল'ব। আৰু তাৰ পাছতে মই ইয়াতে যিখিনি বেকিং পাউডাৰ আৰু বেকিং সোডা আছিলে সেইখিনিও এড কৰি দিলো আৰু লাহে এই গোটেইখিনি ভালদৰে মিলাই ললো। মই ইমানখিনি কনসিস্টেন্সিতে ৰাখিছো। এয়া বেটাৰখিনি বনাই হৈ গ'ল। এতিয়া আগবাঢ়ো নেক্সট প্ৰসেছটোলৈ। মই এতিয়া এখন কেৰাহী পাতি ললো আৰু ইয়াতে তেল ঢালি গৰম হ'বলৈ দিছো। তেলটো নিজৰ ইচ্ছামতে যিমানখিনি বিচাৰে লৈ ল'ব। আৰু তেল গৰম হোৱাত মই এখন চামুচৰ সহায়ত এনেকৈ এচামুচকৈ যিখিনি বেটাৰ তৈয়াৰ কৰি লৈছিলো সেই তালৰ বেটাৰখিনি এনেদৰে দি দিলো। আৰু ফ্ৰাই কৰোঁতে সদায় অকমান বহল মুখৰ কেৰাহী হ'লে ভাল হয়। এনেদৰে মানে তেতিয়া কি হয় ধুনীয়াকৈ ফুলি উঠে আৰু দেখিবলৈও ভাল লাগে আৰু ইটোৰ সিটোৰ গাত লাগি নধৰে। এবাৰতে বহুত কেইটা মানে পিঠা তৈয়াৰ হৈ যায়। গতিকে মই এনেদৰে এবাৰতে মই 8-10টা মান বনাব পৰাকৈ এনেদৰে লৈ ললো। আৰু দেখিছে লাহে ফুলিবলৈ ষ্টাৰ্ট কৰিছে। গতিকে ইটো সাইডে অকমান গোল্ডেন ব্ৰাউন হোৱাৰ পাছত মই গুটি কেটা এটাকৈ এনেদৰে লুটিয়াই ললো। বৰ ধুনীয়াকৈ গুলগুলকৈ ফুলি উঠিছে। আৰু মই ইয়াৰ যিটো টেম্পাৰেচাৰ হয় সেইটো মিডিয়াম লো ফ্লেমত থৈ দিছো। আৰু এনেদৰে এতিয়া লৰাই অলপ সময় কাৰণে ভাজি থাকিম। বেছি হাই ফ্লেমত নথব, নহলে বাহিৰৰ পৰা কালাৰটো ধুনীয়া হয় কিন্তু ভিতৰৰ ফালে কেঁচা হৈ ৰব। 4-5 মিনিটৰ কাৰণে মই এনেদৰে গোটেইখিনি ইলুটি কৰি ভাজি ললো আৰু এয়া চাওক মোৰ ফাৰ্ষ্ট বেটছটো ৰেডি হৈ গ'ল। এতিয়া মই গোটেই তালৰ মালপুৱা বা পিঠাখিনি টিস্যু পেপাৰ এখনৰ ওপৰত এনেদৰে উলিয়াই লৈছো, যাতে ইয়াৰ যিখিনি এক্সট্ৰা অইল আছে সেইখিনি টিস্যু পেপাৰখনে শুহি ল'ব পাৰে। এনেদৰে মই গোটেইখিনি উলিয়াই ললো আৰু বহুত ধুনীয়াকৈ ফুলি উঠিছে গুলগুলকৈ। আৰু তাৰ পাছতে মই নেক্সট যিখিনি বাকি আছিলে বেটাৰখিনি সেইখিনিও পুনৰ আগৰ প্ৰচেছটোতে মই এনেদৰে ফ্ৰাই হ'বলৈ দিলো। এটা সাইডে ফ্ৰাই হোৱাৰ পিছত পুনৰ লুটিয়াই লৈছো যাতে দুয়োফালে বহুত ধুনীয়াকৈ সিজি উঠে। আৰু মই জুইটো মিডিয়াম লো ফ্লেমত থৈছো। আৰু এইখিনিও হৈ গ'ল। গতিকে মই আকৌ এবাৰ এনেদৰে টিস্যু পেপাৰৰ ওপৰত উলিয়াই ললো। এয়া মোৰ আজি পিঠা বনোৱা হৈ গ'ল। এইখিনি মেজাৰমেণ্টত মোৰ প্ৰায় 20টা মান পিঠা ওলালে। আৰু এই পিঠাটো খাবলৈ বিৰাটেই ভাল লাগে, চাহৰ লগত হওক বা এনেও হওক খাবলৈ মই বিৰাট ভাল পাওঁ। এটা মই এনেদৰে ফালি দেখুৱাইছো, চাওক ভিতৰখিনি মানে একদম ফুলি উঠিছে লুচিৰ দৰে আৰু বিৰাট সফ্ট হৈছিলে খাবলৈ।
গতিকে ঘৰত আপোনালোকে ট্ৰাই কৰক আৰু প্লিজ জনাব কেনেকুৱা পালে। যদি আজি ভিডিঅ'টো চাই ভাল লাগিলে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।